Audio Jungle. নালাপাৰা ৰাজগড় ইফালে যিমানকেইটা মানুহ আছে যোৱাকালি ৰাতি 11টামান বজাত বিমল দেৱনাথ দেউতা নিখিল দেৱনাথ গাঁও 2 নং বৰংগাজুলি তেওঁ তাৰমানে দোকানৰ পৰা চব্জি আনোতে তাৰমানে বাটতে হাতীজনে তাৰমানে তেওঁক আক্ৰমণ কৰি তেওঁক হত্যা কৰিলে। সেইকাৰণে কৈছোঁ তাৰমানে চৰকাৰে এটা পদক্ষেপ ল'ব লাগে যাতে এইখিনি মানুহৰ ৰাইজসকলৰ যাতে একটা সুৰক্ষা শান্তিমতে টোপনি মাৰিব পাৰে থাকিব পাৰে এটা চৰকাৰে এটা ব্যৱস্থা ল'ব লাগে। সেইখিনি ওদালগুৰি জিলাৰ ডিমাকুচি থানাৰ অন্তৰ্গত 2 নম্বৰ বৰংগাজুলি গাঁৱৰ স্বৰ্গীয় নিখিল দেৱনাথৰ পুত্ৰ স্বৰ্গীয় বিমল দেৱনাথক 28/4/2021 তাৰিখত ৰাতি 11টা মানত মানে বনৰীয়া হাতীয়ে খচকি মাৰে। গতিকে আমাৰ এই অঞ্চলৰ এটা বৃহৎ ক্ষতি হ'ল। এই ল'ৰাজনৰ 3জন পুত্ৰ সন্তান আছে, এজনী ছোৱালী আছে, নিজৰ পৰিবাৰ আছে, মা আছে। গতিকে এইবিলাকৰ এতিয়া নথৈ দুখ দুৰ্গতি হৈ থাকিব। গতিকে এইবিলাকৰ ফালে লক্ষ্য কৰি চৰকাৰ কৰ্তৃপক্ষই যাতে হাতীৰ গতিৰোধ ব্যৱস্থাটো কৰি আমাৰ অঞ্চলৰ ৰাইজক সহায় সহানুভূতি কৰে, ৰাইজক যাতে স্পষ্ট আকাৰে বসবাস কৰিবলৈ দিয়ে, তাৰ কাৰণে চৰকাৰৰ ওচৰত আমাৰ অঞ্চলৰ দাবী।